গুড মৰ্নিং নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আন এটা নতুন পুৱাৰ সৈতে আজি আৰম্ভ কৰিছোঁ মোৰ ব্লগ। বতৰটো সেমেকা, খুব ধুনীয়া, বৰষুণ এজাক হৈছে আৰু গুৱাহাটীখন একেবাৰে মানুহ নোহোৱা নিচিনা হৈ গৈছে, চব ঘৰলৈ গৈছে। আজি ময়ো যাম ঘৰলৈ আৰু গহপুৰ যাম আৰু তাৰ আগত গাড়ীখন ছাৰ্ভিচিং কৰি যাব লাগিব, কাৰণ ছেকেণ্ড ছাৰ্ভিচিঙৰ সময় হৈছে। গতিকে এতিয়া প্ৰায় ৰাতিপুৱা 9টা বাজিবৰ হৈছে। মই গৈ আছোঁ কাৰ ৱৰ্ল্ড, পোদ্দাৰ কাৰ ৱৰ্ল্ড ছাৰ্ভিচিং কৰি ল'ম আৰু তাৰপিছত আজি অকলে মই গহপুৰলৈ গাড়ী চলাই যাব লাগিব। গতিকে সম্পূৰ্ণ দিনটো আজি গাড়ীৰ মাজতেই যাব, গাড়ীৰ ভিতৰতে যাব। গতিকে গাড়ীখন ঠিক কৰি লওঁ। এই যিটো বতৰ হৈছে, এই বতৰটোক মই এনেকৈ ক'ব বিচাৰিছোঁ যে এইটো শৰতৰ প্ৰথম জাক বৰষুণ, আৰু এই শৰতৰ প্ৰথম জাক বৰষুণে সম্পূৰ্ণ মহানগৰখন, গুৱাহাটীখন, অসমখন ধুৱাই লৈ গৈছে। খুবেই ধুনীয়া আৰু একেবাৰে জনসমাগম নাই। গতিকে প্ৰকৃতিয়েও ধুনীয়াকৈ প্ৰাণ পাইছে যেন তেনেকুৱা এটা অনুভৱ হৈছে। আৰু এই চিপচিপীয়া কিনকিনীয়া বৰষুণ জাকে এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বৰ বেছি ভাল লাগিছে আজি, বহুত বেছি ভাল লাগিছে। চাওকচোন, ইমান ধুনীয়া লাগিছে। এইখন গুৱাহাটী বুলি কোনে ক'ব বাৰু আজি। গতিকে গুৱাহাটীত কোনো নথকাৰ সময়ত গুৱাহাটীত থকাৰ মজাটোৱে বেলেগ। যেতিয়া গুৱাহাটীত কাম কৰিবলৈ অহাসকল বা গুৱাহাটীৰ বাহিৰৰ বাসিন্দাসকল, তেওঁলোক যেতিয়া গুৱাহাটীৰ পৰা বিহু পূজা আন অনুষ্ঠানত ঘৰলৈ যায়, তেতিয়া গুৱাহাটীখনৰ এনেকুৱা অৱস্থা হয়। কাৰ ৱৰ্ল্ড, আৰু ইয়াতেই ছাৰ্ভিচিং চলি আছে মোৰ গাড়ীখনৰ। আৰু অকণমান চাহ খাই ল'লোঁ, চাহ খাই এতিয়া আকৌ যাওঁ ছাৰ্ভিচিংটো চাওঁগৈ অলপ কি কৰি আছে। ছাৰ্ভিচিং হৈ গ'ল, ছাৰ্ভিচিং কৰিলোঁ। ছিট কভাৰ লগাম বুলি ভাবিছিলোঁ, কিন্তু তাত যথেষ্ট দামটো বেছি ক'লে। মই বিভিন্ন জেগাত চাই আছিলোঁ, তাত দামটো লগাতকৈ বহুত বেছি ক'লে, আৰু সেইকাৰণে মই বাহিৰতে লগাম বুলি ভাবিছোঁ। এইখন হৈছে কাৰ টয়জ, আৰু কাৰ টয়জত আজি মই গাড়ীখনত অকণমান মেহনত কৰিম। কিবাকিবি ছিট কভাৰ লগাম আৰু ফগ লাইট লগাম আৰু কিবাকিবি লগাব আছে। কাৰ টয়জখনতেই এজনে দিলে ইয়াতে বেছি ভাল হয় বোলে। এয়া হৈছে মানৱ দা, আৰু মানৱ দা হৈছে কাৰ টয়জৰ স্বত্বাধিকাৰী, আৰু খুব ধুনীয়াকৈ মোৰ গাড়ীখন আজি ৰেডি কৰি দিলে। থেংক ইউ ছ' মাছ, ভাল লাগিলে। আৰু নিশ্চয় আহিম। আৰু গাড়ীৰ কাম চলি আছে, আৰু ইফালে মোৰ দেৰিও হৈছে, এতিয়া 12:30 বাজি গ'ল। গতিকে এইফালে কাম চলি আছে। গাড়ীৰ ছিট কভাৰটো লগাই দিলোঁ, ভালেই হ'ব যেন লাগিছে আৰু ছিট কভাৰটো। এইফালে ফগ লাইটো লগাবলগীয়া হৈছে। আৰু এয়া মানৱ দাই এটা কাৰ টয়জৰ ষ্টিকাৰ লগাই দিলে মোৰ গাড়ীত, চাওক। লগোটো মজা লাগিছে খালি, হেডফোনত এটা টয় একদম পুৰা। দিছ ইজ কাৰ টয়জ, ৱাও। ছাৰ্ভিচিং কৰি আছিলোঁ, আৰু কৰি থাকোঁতে কাষতে এখন ফাৰ্মাচী আছিলে, আৰু ফাৰ্মাচীখনৰ ভাইটিয়ে লগ পালে, ধনজিতক লগ পালোঁ। খুব বেছি ভাল লাগিলে, ইমান আপোন মানুহ এজন লগ পালোঁ। একাপ চাহ খালোঁ, কালাকান খালোঁ, বিস্কুট খালোঁ। আৰু ধনজিতৰ ফাৰ্মাচী আছে লখৰাত। খুব মানুহক সহায় কৰি ভাল পোৱা এটা ল'ৰা ন। হয়, দাদাৰ মই বহুত ফ্ৰেণ্ড হয়, আৰু দাদাৰ যিবিলাক মানে কাম সেইটো সদায় আগবাঢ়ি যাওক, আৰু ভাল লাগে দাদাৰ কামবিলাকত। মোৰ বহুত ফ্ৰেণ্ড হয় মানে। গণেশ বাবা আছিলে ইয়াত, এতিয়া লগাই দিম। আৰু এইফালে চাওক, আন এটা গণেশ বাবা, এই গণেশ বাবা আহিছে, বঢ়িয়া। আৰু এইটো গণেশ বাবা মই লগাই দিম মোৰ গাড়ীত। আহিলোঁ ছাৰ্ভিচিং চেণ্টাৰৰ পৰা, আৰু আহি এতিয়া বাজিছে 3:30, আৰু এতিয়া যাবলৈ ওলাইছোঁ গহপুৰলৈ। মই অকলে যাম গাড়ী লৈ, আৰু গাড়ী চব ছাৰ্ভিচিং চেণ্টাৰত চব গোটেইখিনি হৈ গ'ল। আৰু ফগ লাইট লগালোঁ, কিবাকিবি বহুতখিনি কাম আছিলে, গোটেইখিনি কৰিলোঁ। 3:30 বাজিলে, গৈ পাওঁতে 12টা 12:30 বাজিব। গতিকে পলম নকৰোঁ, ডাইৰেক্ট যাম গহপুৰ। মাজে মাজে অলপ শ্বৰ্ট ভিডিঅ' মই দেখাম আপোনালোকক, মেইন চহৰকেইখন যেনেকৈ। আৰু মোবাইলৰ কাৰণে এটা নতুন অপশ্যন লগাইছোঁ, এইফালে চেণ্ট লগালোঁ, আৰু কিবাকিবি সৰু কিবাকিবি কৰিছোঁ। কিন্তু এটা বস্তু ফিল হৈছে যে গুৱাহাটীত মানে না ট্ৰেফিক আছে, না মানুহ আছে, না পূজাৰ সেই ফ্লেভাৰটো আছে। মানে এটা ফিল হৈছে ক'ত গ'ল মানুহবোৰ, গুৱাহাটীৰ মানুহবোৰ ক'ত গ'ল, সেই ফিলটো হৈছে। যি কি নহওক, গুৱাহাটীৰ পৰা এতিয়া মই ওলাইছোঁ, খানাপাৰা পামগৈ, আৰু তাৰপিছত মই লাহে লাহে আপোনালোকক জনাই গৈ থাকিম। তেলটো ভৰাই লওঁ, তেলটো ভৰাই
ফুল টেंकी কৰি ল'লে মোৰ কাৰণে হৈ যাব আৰু सर गाड़ी पे जाके कुछ नहीं आज सर्विसिंग करके आया हूँ सर्विस में होता है सर नहीं। क्या नाम 2000 तो एकदम आज सर्विसिंग कर सेकेंड सर्विसिंग सर्विसिंग में सर होता है अभी टाइम नहीं है बहुत दूर जाने वाला हूँ सिर्फ 2 मिनट नहीं सॉरी थैंक यू তো 2000 টকাৰ তেলেৰে মোৰ গহপুৰ পাই যাম মই আৰু তাৰপিছত আহোঁতে আকৌ মই ভৰাব লাগিব মই জানো আৰু ছুইফ্টখনৰ খুব বেছি ধুনীয়া মাইলেজটো পায় সেইটো মই গম পাওঁ আৰু সেইকাৰণে ছুইফ্টখন লৈছোঁ আৰু আজি ছাৰ্ভিচিং যিহেতু কৰি আহিছোঁ গতিকে আৰু অলপ এক্সাইটেড মই আজি অকণমান মই নিজৰ কাৰণে সময় লৈছোঁ আজি মই এতিয়া 350 কিলোমিটাৰ গাড়ী চলাই যাম আৰু আজি গাড়ী ছাৰ্ভিচিং কৰিছোঁ গুৱাহাটীত আছোঁ দুটাকৈ মই শ্ব' কৰিছোঁ আৰু তাৰপিছত মই এতিয়া নিজে ওলাইছোঁ গুৱাহাটীৰ পৰা গহপুৰলৈ প্ৰায় 310 কিলোমিটাৰ হয় গতিকে এই সময়খিনি মোৰ সময় মই নিজৰ সময়খিনি অকণমান নিজে ব্যৱহাৰ কৰিছোঁ নিজক বুজিছোঁ নিজে এণ্টাৰটেইনমেণ্ট কৰিছোঁ গান লগাইছোঁ গান লগাই যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকেও কৰিব কেতিয়াবা মানে ভাল লাগে কেতিয়াবা ধৰক নিজৰ সময় এইখিনি একেবাৰে নিজৰ সময় এই যে মই গাড়ী চলাই যাম যে গহপুৰলৈকে প্ৰায় 6 ঘণ্টা এইখিনি মোৰ সময় এই সময়খিনি মোক কোনেও ল'ব নোৱাৰে গতিকে এই সময়খিনি মোৰ সময় মই নিজক বুজাৰ সময় গতিকে গৈ আছোঁ আৰামত মই নিজৰ মতে আৰামত গৈছোঁ কোনো নাই অকলে মোৰ গাড়ীখনত মই বহিছোঁ গৈছোঁ ভাল লাগিছে নিজৰ মতে এনজয় কৰিছোঁ গান শুনিছোঁ মোৰ ফেভাৰিট গানবিলাক শুনিছোঁ ভাল ভাল গানবিলাক শুনিছোঁ গতিকে এই বস্তুটো কেতিয়াবা আপোনালোকেও কৰিব যে অকলে নিজৰ সময়খিনি নিজক দিব সোণাপুৰ পাইছোঁ আৰু সোণাপুৰৰ টোল গেট আছে আৰু টোল গেটত বোলে প্ৰেছৰ পইচা নলয় আজি মই ট্ৰাই কৰি চাম আৰু মোৰ হাতত আছে কাৰণ মই ND24 যিহেতু কাম কৰোঁ আৰু মোৰ হাতত আই কাৰ্ডখন আছে তো ট্ৰাই কৰোঁ যাব পাৰোঁ নে আজি বহুত দিনৰ মূৰত মই এনেই মই প্ৰায়ে টোল গেটত পইচা দিওঁ কাৰণ মোৰ এইটো লগোৱা আছে তো আজি মই চাম ট্ৰাই কৰি চাম ব'লক চাব চাই থাকোঁ টোল গেটত আই কাৰ্ড দেখুৱাৰ কাৰণে মানে প্ৰেছৰ আই কাৰ্ড দেখুৱাৰ কাৰণে যাবলৈ দিলে পইচা নল'লে আজি বাচি গ'লোঁ মানে 200 মান টকা বাচি গ'ল থেংক ইউ ND24 মোক প্ৰেছ কাৰ্ডখন দিয়াৰ কাৰণে থেংক ইউ খুব ধুনীয়া এটা পৰিৱেশ এইখিনি আমি এতিয়া সোমাবলৈ গৈ আছোঁ সোণাপুৰ পাৰ হ'লেও জাগিৰোড পাম আৰু এই জেগাখিনি মোৰ খুব বেছি ভাল লাগে খুব বেছিয়ে ভাল লাগে আৰু এইখিনি জেগা গাড়ী চলোৱাৰ মজাটো বেলেগ পাহাৰখন সন্মুখত আকাশখন চাওক খুব ধুনীয়া লাগিছে খুব বেছি ধুনীয়া লাগিছে এখন ধাবা পাইছোঁ এই ধাবাখনতে কিবা এটা খাই লওঁ বিৰাট বেছি ভোক লাগিছে এখন ধাবা পাইছোঁ ধাবাখনতে কিবা এটা খাই লওঁ বিৰাট বেছি ভোক লাগিছে বহুত বেছি ভোক লাগিছে কিবা এটা খাই লওঁ খাই পেলাই আকৌ যাত্ৰা আৰম্ভ কৰিম এতিয়া পাইছোঁ আমি জাগিৰোড পাৰ হৈ ক্ষেত্ৰী মানত আছোঁ ক্ষেত্ৰী কিবা এটা খাই লওঁ পূজা ফিল এটা হৈছে দেখুৱাই দিছোঁ ৰাস্তাৰ কাষে কাষে অকণমান মানুহ ঘূৰিছে ফুৰিছে পূজা চাবলৈ ওলাই আহিছে গাড়ীৰ ভিৰটো দেখা পাইছোঁ লাইট জ্বলিছে আহি অকণমান আমনি লাগিছে মই ক'বলৈ বিচাৰিছোঁ যে মই আমনি পালোঁহি গ'লোঁ কলিয়াবৰ আৰু কলিয়াবৰৰ পৰা এতিয়া আমি যাম উত্তৰ পাৰলৈ এতিয়া দক্ষিণ পাৰত আছিলোঁ মই দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ যাম আৰু কেনেকৈ যাম
কলিয়াবৰ দলঙেৰে ভোমোৰাগুৰি দলঙেৰে যাম আৰু ভোমোৰাগুৰি দলংখন ৰাতি কেনেকুৱা লাগে লাইট চাইট জ্বলিলে দেখুৱাই দিম এবাৰ বলক এইখন হৈছে ভোমোৰাগুৰি দলং আৰু যিখনে কলিয়াবৰৰ পৰা তেজপুৰলৈ সংযোজিত হৈছে আৰু দক্ষিণ পাৰক আৰু উত্তৰ পাৰক সংযোজিত কৰিছে আমি এইখন দলঙেৰে বহুত বাৰ অহা যোৱা কৰিলোঁ আৰু প্ৰথম গুৱাহাটীলৈ আহিছিলোঁ এইখন দলঙেৰে আৰু তাৰপিছত কিমান বাৰ অহা যোৱা কৰিছোঁ তাৰ সীমা সংখ্যা নাই বহুকেইখন দলং হ'ল কিন্তু এই দলংখনৰ যিটো মোহ সেই মোহ কেতিয়াও এৰিব নোৱাৰোঁ কাৰণ এই দলংখনে আমাক চিনাকি কৰি দিছিল উত্তৰ পাৰ আৰু দক্ষিণ পাৰক আৰু প্ৰথম এই দলংখনেৰে আমি গুৱাহাটীলৈ আহিছিলোঁ আৰু এখন কাষতে আৰু এখন দলং বনালে সেইখনো অপেনিং কৰিব কেইদিনমানৰ পিছত এতিয়া ৰাতি হৈছে কাৰণে এখন দেখুৱাব নোৱাৰোঁ বাৰু আৰু তেজপুৰ মিছন চাৰিআলি পালোঁ মিছন চাৰিআলি নহয় এইখিনি পৰুৱা চাৰিআলি বুলি কয় পৰুৱা চাৰিআলি পালোঁ আৰু ইয়াত ঢাকৰ শব্দ শুনা পাইছোঁ ঢাক ঢোল বজাইছে তো ইয়াত অকণমান এটা ফিল পাইছোঁ তেজপুৰ পৰুৱা চাৰিআলি পাইছোঁ এতিয়া তেজপুৰ পৰুৱা চাৰিআলি আৰু এতিয়া সময় হৈছে 7:30 হৈছে আৰু পৰুৱা চাৰিআলিত অকণমান পূজাৰ ফিল এটা পাইছোঁ ঢাক ঢোলৰ এটা শব্দ শুনিবলৈ পাইছোঁ এয়া হৈছে মিছন চাৰিআলি আৰু মিছন চাৰিআলিতো তেনেকুৱা ধৰণৰ পূজাৰ একেবাৰে ঢাক ধুমীয়া সেই ফিলটো নাই এইকণতে এখন মামাৰ ফটো দেখিছোঁ মামাৰ ফটো বাৰু যি কি নহওক মামাৰ ফটো এখন দেখা পাইছোঁ মিছন চাৰিআলিৰ ট্ৰেফিক পইণ্ট এজন ট্ৰেফিক পুলিচকো ইমান ব্যস্ততা দেখা পোৱা নাই ঠিক একেদৰে এইটো টাৰ্ণ লৈ এইখিনি মানুহ ক'ত যায় মোক যাব নিদিয়ে যোৱা এয়া গ'ল আৰু যি নহওক গুচি গ'লোঁ আৰু এতিয়া এইটো ৰাস্তা গহপুৰ বিশ্বনাথ চাৰিআলি জামুগুৰি লখিমপুৰৰ ৰাস্তাত এতিয়া মই আকৌ যাত্ৰা আৰম্ভ কৰি দিলোঁ মিছন চাৰিআলিৰ পৰা অলপ দূৰ আহিছোঁ আহি অকণমান দূৰ বালিপাৰা পোৱাগৈ নাই তো ইয়াত অকণমান পূজাৰ ফিল এটা দেখা পোৱা গৈছে ইয়াত দেখা পালোঁ ইয়াত পিষ্টল দেখা পালোঁ ইয়াত মানুহে ধুনীয়াকৈ সাজি কাচি আহিছে ওলাই আহিছে আৰু কিনকিনীয়া বৰষুণ এজাক আছে সেই বৰষুণৰ মাজে মাজে আহিছে ওলাই বেলুন জেলেপি এই ফিলটোৱে লাগে একচুৱেলি আৰু এই ফিলটো অকণমান এই চহৰ অঞ্চলখিনি যিখিনি সৰু টাউন চহৰ বুলি কয় এই অঞ্চলখিনি অকণমান দেখা পাইছোঁ বালিপাৰাত পূজা লাগিছে চাওক পূজাৰ পেণ্ডেল খুব ধুনীয়া লাইটিং কৰা হৈছে আৰু মানুহো ওলাই আহিছে ধুনীয়াকৈ মুঠতে বালিপাৰাত পূজা লাগিছে খুব ধুনীয়া মণ্ডপ পেণ্ডেল আৰু আলোকসজ্জা দেখিবলৈ পোৱা গৈছে